নমস্কাৰ বন্ধুসকল, মই মানস আপোনালোক সকলোকে স্বাগতম জনাইছো সেভ ওয়াইল্ড লাইফলৈ। বন্ধুসকল, সাপ সম্পৰ্কে আমাৰ সমাজত বহুতো অন্ধবিশ্বাস বা ভ্ৰান্ত ধাৰণা চলি আহিছে আৰু এই অন্ধবিশ্বাস বা ভ্ৰান্ত ধাৰণাসমূহৰ বিষয়ে মই আগতেও ভিডিঅ' বনাইছো বহুকেইটা। আৰু আজি এই ভিডিঅ'টোতো মই সাপ সম্পৰ্কে চলি অহা অন্য এটা ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাসৰ বিষয়ে আপোনালোকক জনাম। লগতে আপোনালোকক জনাম যে সেই অন্ধবিশ্বাসটোৰ আঁৰত থকা প্ৰকৃত সত্য ঘটনাটোৰ বিষয়ে। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় কিবা এটা নতুন কথা শিকিবলৈ পাব। এতিয়া দেৰি নকৰি জানো আহক সাপ সম্পৰ্কে থকা সেই ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাসটোৰ বিষয়ে। আৰু সেই অন্ধবিশ্বাসটো হ'ল গোৱালা সাপ বা বাকৰা সাপ বা বেণ্ডেড ক্ৰিট সাপৰ ওপৰেদি যদি মানুহ পাৰ হৈ যায় বা তাক দেও দি পাৰ হৈ যায়, তেতিয়াহ'লে ই গৰ্ভৱতী হয় আৰু সেইবাবে সি পিৰালিৰ কাষত বা দুৱাৰ দলিত শুই থাকে বুলি এটা বিশ্বাস চলি আহিছে। বন্ধুসকল, এই যিটো বিশ্বাস বা ধাৰণা চলি আহিছে, এইটো এটা সম্পূৰ্ণৰূপে অন্ধবিশ্বাস বা ভ্ৰান্ত ধাৰণা। কিয়নো মই আগৰ এটা ভিডিঅ'টো আপোনালোকক জনাইছো যে পৃথিৱীৰ কোনো জীৱই বংশ বৃদ্ধি কৰিবৰ বাবে বা কণী পাৰিবৰ বাবে বা পোৱালি জগাবৰ বাবে বেলেগ কোনো অন্য জীৱৰ সহায় নলয়। আৰু সেইবাবেই বাকৰা সাপ বা বেণ্ডেড ক্ৰিট সাপ বা গোৱালা সাপে কণী পাৰিবৰ বাবে মানুহৰ সহায় ল'বলগীয়া নহয়। আৰু বাকৰাজ বা বেণ্ডেড ক্ৰিট সাপৰ নিজৰেই মেল ফিমেল দুইটা পোৱা যায়, সেইবাবে সিহঁতে অন্য কোনোবা জীৱৰ সহায় সিহঁতে কেতিয়াও নলয়। বন্ধুসকল, এই যিটো অন্ধবিশ্বাস, এইটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল, তাৰ কোনো প্ৰামাণিক তথ্য পোৱা নাযায়। তথাপিও মোৰ ধাৰণা অনুসৰি বাকৰা সাপটো বা গোৱালা সাপৰ যিটো ৰং, সেই ৰংটোৰ বাবে ই মানুহৰ চকুত সোনকালে ধৰা পৰে। আৰু কেৱল বাকৰা সাপেই যে পিৰালিৰ কাষত বা দৰ্জাৰ মুখত পৰি থাকে তেনেকুৱা কথা নহয়, অন্য সাপো পিৰালিৰ কাষত বা দৰ্জাৰ মুখত পৰি থাকিব পাৰে। কিন্তু মানুহৰ চকুত বেছিকৈ পৰে বাকৰা সাপটো। তাৰ অন্য এটা ৰিজন হৈছে অন্য সাপৰ তুলনাত বিপদৰ উমান পালে বাকৰা সাপটো তাৰ পৰা আঁতৰ হওঁতে অলপ বেছি সময় লয়, অৰ্থাৎ সি অলপ লেজিৰ দৰে এক্টিং কৰে। আৰু এই দুটা কাৰণৰ বাবে এই অন্ধবিশ্বাসটোৰ সৃষ্টি হৈছে বুলি মই ভাবোঁ। বন্ধুসকল, আশা কৰোঁ যে বাকৰা সাপ বা গোৱালা সাপৰ ওপৰত থকা এটা অন্ধবিশ্বাস আপোনালোকৰ মনৰ পৰা দূৰ হ'ল, লগতে কিছু নতুন কথা শিকিবলৈও পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলে বাই বাই।